হেল্ল' বন্ধুসকল, আনসাৰী ছাৰ এটিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। নৱোদয় বিদ্যালয় সমিতিৰ পৰা এটা বিগ ব্ৰেকিং নিউজ আহিছে। যিসকল কেণ্ডিডেটে CTET পাছ কৰা আছে সেইসকলৰ কাৰণে এটা সুখৰ খবৰ। সেইটো হ'ল নৱোদয় বিদ্যালয় সমিতিৰ পৰা 1616টা পোষ্ট অৰ্থাৎ 1616 পোষ্টৰ ভেকেঞ্চি ওলাইছে। আৰু যিসকল কেণ্ডিডেটে CTET পাছ কৰা আছে, মাষ্টাৰ ডিগ্ৰী পাছ কৰা আছে, লগতে BEd আৰু DLEd আছে, সেইসকলৰ কাৰণে এটা সুখৰ খবৰ। নৱোদয় বিদ্যালয় সমিতি ৰিক্ৰুইটমেণ্ট 2022 1616 পোষ্ট ফৰ প্ৰিন্সিপাল, মিউজিক টিচাৰ, PGT এণ্ড আদাৰ ভেকেঞ্চি, অৰ্থাৎ PGT আছে, TGT আছে, বিভিন্ন পোষ্টৰ ডিটেইলছত দিয়া আছে। নৱোদয় বিদ্যালয় সমিতিৰ পৰা মুঠতে 1616টা পোষ্ট ভেকেঞ্চি ওলাইছে আৰু লগতে নৰ্থ ইষ্টৰ কাৰণে আছে 584টা অৰ্থাৎ 584 পোষ্ট আছে। গোটেইখিনি পোষ্টৰ ডিটেইলছত মই গৈ আছোঁ। স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ 2022-23 ফৰ জৱাহৰলাল নৱোদয় বিদ্যালয় ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে। উত্তৰ পূৰ্বাঞ্চলত কোন কোন ৰাজ্য আছে এইটো আমি সকলোৱে জানো। অৰুণাচল প্ৰদেশ, আসাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম এণ্ড ত্ৰিপুৰা, এইকেইটা ৰাজ্যত মুঠতে 584টা পোষ্ট আছে। 584টা পোষ্টত বহুতখিনি ভেকেঞ্চি যিখিনি আমি দেখিবলৈ পাইছোঁ 1616টা, এইটো উত্তৰ প্ৰদেশ আৰু লগতে উত্তৰ পূৰ্বাঞ্চল সেইবিলাক মিলি আছে 1616টা পোষ্ট। আৰু পোষ্টবোৰ আছে প্ৰিন্সিপাল, পোষ্ট গ্ৰেজুৱেট টিচাৰ, লগতে ট্ৰেইণ্ড গ্ৰেজুৱেট টিচাৰ, আৰ্ট টিচাৰ, মিউজিক টিচাৰ, বিভিন্ন শিতানত দিয়া আছে। প্ৰত্যেকটোৰে এলিজিবিলিটি বেলেগ বেলেগ ধৰণৰ আছে আৰু অনলাইন কৰাৰ কাৰণে কি প্ৰচেছত কৰিব লাগিব ইয়াৰ বিষয়ে জনাবলৈ লৈছোঁ। যিসকল কেণ্ডিডেটে DLEd নাইবা BEd আছে, যিসকল কেণ্ডিডেটৰ আছে, সেইসকল কেণ্ডিডেটৰ যদি CTET পাছ কৰা আছে তেতিয়াহ'লে TGT অৰ্থাৎ ট্ৰেইণ্ড গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰিব পাৰিব আপাৰ প্ৰাইমেৰী ছেকশ্যনৰ কাৰণে। লগতে ইংৰাজী আৰু হিন্দীত ফ্লুৱেঞ্চি থাকিব লাগিব, ইংৰাজী আৰু হিন্দীত ক'ব পৰা হ'ব লাগিব। প্ৰিন্সিপালৰ কাৰণে যিখিনি পোষ্ট আছে সেই পোষ্টৰ আনৰিজাৰ্ভত আছে 30, EWS আছে 6, OBC 17 আৰু এনেকুৱাকৈ দিয়া আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰত বায়'লজি, কেমেষ্ট্ৰি, ইংলিছ, জিঅ'গ্ৰাফি ভেকেঞ্চি দিয়া আছে তেনেকুৱাকৈ। আৰু TGT পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এলিজিবিলিটি লাগিব মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্ক ইন মাষ্টাৰ ডিগ্ৰী, লগতে BEd নাইবা ইকুইভেলেণ্ট টিচিং ডিগ্ৰী থাকিব লাগিব। লগতে যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছে সেইসকল কেণ্ডিডেটে প্ৰিফাৰেঞ্চ পাব। যিসকল ডিজেবল আছে, ডিজেবলৰ কাৰণে এক্সট্ৰা কেটেগৰী দিয়া আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিসকল ছাবজেক্ট টিচাৰ হ'ব সেইসকলৰ নিৰ্দিষ্ট ছাবজেক্টত ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেট নাইবা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, লগতে 50% মাৰ্ক থাকিব লাগিব গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেটৰ কাৰণে। আৰু লগতে CTET পাছ কৰা থাকিব লাগিব অৰ্থাৎ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰা থাকিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে